নমস্কাৰ সাজমিনছ কিচেনলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজি মই এটা সম্পূৰ্ণ অসমীয়া থলুৱা ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। ৰঙালাও আগ আৰু কঁঠাল কুটি দি মই কেনেকৈ খাৰ বনাও আপোনালোকক অলপ দেখুৱাম। যদি ভিডিঅটো চাই ভাল লাগে তেতিয়া হলে লাইক আৰু শ্বেয়াৰ কৰি দিব। আৰু যদি মোৰ চেনেলটো এতিয়ালৈ আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়া হলে সাবস্ক্ৰাইব কৰি দিব। বলক তেতিয়া হলে আমি ভিডিঅটো আৰম্ভ কৰো। ৰঙালাও আগ আৰু কঁঠাল কুটি খাৰৰ কাৰণে মই ইয়াতে অলপ ৰঙালাও আগ মিহি মিহিকৈ কাটি লৈছো আৰু মই এক বাটি পৰিমাণৰ ইয়াতে মসুৰ দাইল লৈছিলো। মই 1 ঘণ্টা মানৰ কাৰণে তিয়াই ৰাখিছিলো আৰু ইয়াতে মই 20টা মান কঁঠাল গুটি লৈ লৈছো আৰু আনহাতে মই ইয়াতে 3টা কেঁচা জলকীয়া দুফাল দুফাল কৰি লৈছো আৰু এটা সৰু পিয়াজ মিহিকৈ কাটি লৈছো আৰু এটা শুকান জলকীয়া লৈছো আৰু আপোনালোকে যদি জ্বলা কমকে খায় তেতিয়া হলে কমকেও দিব পাৰে আৰু ইয়াতে মই কোনো ধৰণৰ আদা বা নহৰু পেষ্ট ব্যৱহাৰ কৰা নাই। এতিয়া মই গেছটো জ্বলাই কেৰাহীখন পাতি দিছো। কেৰাহীখন অলপ গৰম হ'বলৈ দিম। কেৰাহীখন গৰম হৈ গৈছে। ইয়াতে মই এতিয়া অলপমান সৰিয়হৰ তেল দি দিছো। সৰিয়হৰ তেলখিনি গৰম হৈ গৈছে। সো মই এতিয়া ইয়াতে শুকান জলকীয়াটো পেলাই দিছো। মই এতিয়া গেছটো লো কৰি লৈছো। লগতে এতিয়া মই পিয়াজখিনিও দি দিছো। পিয়াজখিনি দি মই অলপ লৰাই দিছো। আৰু মই এতিয়া ইয়াতে দিম সৰু চামুচে 1 চামুচ হালধি গুড়া, 1 চামুচ জলকীয়া গুড়া আৰু ইয়াতে দিম 1 চামুচ জিৰা গুড়া। ইয়াতে মই এতিয়া অলপ পানী দি দিছো। মই এতিয়া পিয়াজখিনি অলপ সিজিবলৈ দিম। আৰু এতিয়া মই ইয়াতে কেঁচা জলকীয়া কেইটা দি দিছো। ভালদৰে অলপ লৰাই মই অলপ পিয়াজখিনি সিজিব দিম। ইয়াতে মই এতিয়া তিয়াই থোৱা দালিখিনি দি দিম। দি মই 2 মিনিট মানৰ কাৰণে ভাজি থাকিম। আৰু ইয়াতে মই এতিয়া কঁঠাল গুটিখিনি দি দিম। এতিয়া মই পুনৰ আকৌ 2 মিনিট মানৰ কাৰণে ভাজি থাকিম। আৰু মই এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিম। পুনৰ মই লৰাই দিছো ভালদৰে, নিমখখিনি মিহলি হৈ যোৱাকে ভালদৰে। মোৰ ভাজা বৰ্তমান হৈ গৈছে। এতিয়া মই ইয়াতে 1 বাটি পানী এড কৰিম। আৰু এতিয়া মই ইয়াতে সৰু চামুচেৰে 1 চামুচ সোডা খাৰ ব্যৱহাৰ কৰিছো। মই কলা খাৰ ব্যৱহাৰ কৰা নাই। আপোনালোকে যদি বিচাৰে কলা খাৰো ব্যৱহাৰ কৰিব পাৰে।
চাওকচোন খাৰ দিয়াৰ লগে লগে কালাৰটো কিমান চেঞ্জ হৈ গৈছে খুবেই ধুনীয়া হয় খাৰটো দিয়াৰ পিছত কালাৰটো দেখিবলৈ মই এতিয়া গেছৰ ফ্লেমটো হাই কৰি দিম আৰু 10 মিনিট মানৰ কাৰণে সিজিব দিম ইয়াতে মই ঢাকুন দি নিদু কাৰণ খাৰ দিয়াৰ পিছত বহুত ফেন ওলাই থাকে সো মই সেইকাৰণে ঢাকুনটো দি দিয়া নাই আমাৰ দালি আৰু কঁঠাল গুটি আধা সিজা হৈ গৈছে এতিয়া মই এড কৰিম ইয়াতে ৰঙালাও আগখিনি এতিয়া মই এইখিনি ভালদৰে লাৰি পুনৰ 10 মিনিট মানৰ কাৰণে ৰাখি দিম এতিয়া মই এবাৰ পুনৰ লৰাই দিম আৰু মই ইয়াতে এক বাটি পানী পুনৰ দি দিছো দি মই আকৌ আধা ঘণ্টাৰ কাৰণে সিজিব দি দিম মোৰ খাৰ তৰকাৰী বৰ্তমান ৰেডি ওৱাও কি ধুনীয়া গোন্ধ ওলাইছে বলক এতিয়া গৰম ভাতৰ লগত পৰিবেশন কৰোঁ আপোনালোকে বহুতে হয়তো এই থলুৱা খাদ্যবিধৰ জুতি লৈ পাইছে মই বনোৱা ধৰণেও এবাৰ ট্ৰাই কৰি চাব পাৰে আৰু কেনেকুৱা লাগিল কিন্তু কমেন্ট বক্সত জনাবলৈ নাপাহৰিব আজিলৈ আহিছো তেন্তে ধন্যবাদ